অজয় ডেকাৰ কথাৰে কবিবোৰ ভ্ৰমৰ মুছাফিৰ। সৃষ্টিৰ পোকটোৱে কবিক বাৰে বাৰে ধৰ্ষণ কৰে, মেটমৰা শব্দ তপতাই জুলীয়া কৰে। অন্য আত্মা দেহত সোমাই খোৱা শোৱা নষ্ট কৰে, পগলা পগলা বুলি স্বজনে ইটিকিং কৰে। বেলিৰ পোহৰত সপোন দেখে, স্বৰ্গৰ অপেশ্বৰীক স্পৰ্শ কৰে। এটোপাল জলক সাগৰ বুলি কয়, আৰু এসাগৰ জলক এঘুট বুলিহে কয়। চৰাইবোৰক গছ বুলি ক'লে, গছবোৰক পুনঃ চৰাই বুলি ক'লে, ই জীৱন নৰহৰ কবিতাৰ কথা নহয় জানো? কবিবোৰ ভ্ৰমৰ মুছাফিৰ, প্ৰেম পূজাৰী, আবেগৰ চহকী, বিন্দু মাত্ৰ নাথাকে অহংকাৰ। চৰাইৰ সৈতে কথা পতা, ফুলৰ পাহে পাহে বগোৱা, নিশ্বাস ত্যাগ কৰা, পখিলাৰ পিঠিত ঘূৰা, শিলকো সোণ বুলি কোৱা, গাভৰুৰ খোপাত ডাৱৰ ফুলা দেখা, ই জানো বাস্তৱ? ভঙুৱাৰ ভ্ৰম বুলিবানে ইয়াক অন্য কিবা? কবিবোৰ অন্য গ্ৰহৰ প্ৰাণী নেকি? কথাবোৰ পাক লগা যেন চুলিত জত লগা, গাঠে কিবা, গোন্ধাই কিবা, আৰু সোৱাদো পোৱা যায় অন্যহে কিবা। ৰহস্যময় শব্দৰ মালা কবিৰ কলমত প্ৰাণ পাই উঠা। কবিবোৰ ভ্ৰমৰ মুছাফিৰ, মুক্ত ধোঁৱা, মুক্ত বতাহ, মুক্ত ৰৌদ্ৰতা। আচলতে কবিবোৰ সুকীয়া যেন বনৰীয়া চৰাই।